दैबानाजों भुगिनांनाय रायजोफोरखौ खौरां लादों बिटिआरनि गाहाय खुंगिरि। बाक्सायाव दैबानाजों लोमजानाय जायगाखौ नायगिदिंदों आसामनि मन्थ्रि पीयूष हाजरिका आरो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बाक्सायाव दैबानाजों लोमसावजानाय जायगाखौ नायगिदिंदों आसामनि मन्थ्रि पीयूष हाजरिका आरो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बाक्सा जिल्लानि सालबारि महकुमानि सिङाव थानाय गोबां गामिफोराव बेखि दैसानि बोहैनाया गिथाव महरै बांबोनायाव गोबां लामा दालां, न'-बां आरो आबादथिलिफोरखौ खुरखानानै सिलिंखार खालामलांदों। सालबारि महकुमानि बेन्दोंआव थानाय एलेङाबारियाव दैबानाजों खुरखानायखौ नायफैयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो आसामनि मन्थ्रि पीयूष हाजरिकाया। हा खुरखानाय आरो दैबाना लोमसावनायजों खहा जानाय लामा, दालां, बान्दोफोरखौ थाबैनो फाहामफिननो खोथा होयो। लोगोसे जायगानि पुलिस, जिल्ला खुंथाय आरो गुबुन गुबुन बिफाननि बिबानगिरिफोरखौ दैबानाजों लोमसावजानाय आरो खुरखानायखौ होबथानायनि राहा लानो खावलायो। মানে নিজে বহুত বছৰৰ পৰা দেখা পাই আছোঁ, খালি প্ৰব্লেমটো সলভ কৰিব পৰা নাই। এতিয়া বেকি নদী অকল নহয়, ভূটান পাহাৰৰ পৰা যিবিলাক নদী আমাৰ বৈ আহিছে, মেক্সিমাম নদীয়ে ইৰোশ্যন কৰিছে আৰু এইটো মানে খুব সাংঘাতিক ইৰোশ্যন, বহুত কাৰেণ্ট। তো সেইকাৰণে ইয়াত এটা চাইণ্টিফিক এটা ভাল মেনেজমেণ্ট এটা হ'ব লাগিব। আৰু ইতিমধ্যে বেকি নদীৰ কাৰণে বহুতখিনি টকা চেংচন হৈ আছে। আমি বিচাৰিছোঁ যে যোনে কামটো নকৰোঁ কিয়, যদি ভালকৈ অলপ টেকনিকেলি আৰু চাইণ্টিফিকেলি যদি ভালকৈ কৰা যায় তো সেইটো মেনেজ হ'ব। কাৰণ ডাঙৰ ডাঙৰ নদী মেনেজ কৰিব পাৰিছে, ইয়াতো মেনেজ কৰিব নোৱাৰা বুলি কথা নাই। তো সেইকাৰণে এই বছৰ কামটো আৰম্ভ নহ'ল, প্ৰচেছত দেৰি হ'ল। সেইকাৰণে বহুতখিনি ইৰোশ্যন হৈ আমাৰ ভাল ভাল মাটি নদীৰ বুকুত গৈ আছে। আৰু মই আশা কৰিছোঁ যে নেক্সট বছৰ আৰু এনেকুৱা নহয়, কাৰণ যিখিনি টকা ইতিমধ্যে চেংচন কৰি দিছে, ইয়াৰ কামখিনি আৰম্ভণিৰ পৰা আমিও চোৱা চিতা কৰিম যে এইটো যাতে ভালকৈ হয়। সেইটোৰ কাৰণে আমি প্ৰত্যেকটো নদী বানপানীৰ সময়ত তেখেতসকল এই নদীবিলাকৰ যিটো ইৰোশ্যনটো ক'ত কেনেকুৱা হৈ আছে মই নিজেও ডাইৰেক্ট আহি পেলাই চাই আছোঁ, তাকি আমি মানে ডিপাৰ্টমেণ্টৰ লগত বহি পেলাই কেনেকৈ মানে চাইণ্টিফিকেলি আৰু টেকনিকেলি কামখিনি কৰিব পৰা যায় আৰু খেতিৰ মাটিবিলাক যাতে আৰু মানে নদীৰ বুকত যাব লগা নহয়। ইফালে শুক্লাই নদীত প্ৰায় 500,000 বিঘা মাটি বালি পুতিলে, পুঠিমাৰী নদীও এই বছৰ এগেইন 500,000 বিঘা মাটি পুতিলে। আৰু তাত যিবিলাক মাথাউৰি আছিলে, মাথাউৰিবিলাক ছিঙিব লগা মাথাউৰি নাছিলে, বহুত ডাঙৰ ডাঙৰ মাথাউৰি আছিলে, কিন্তু ইৰোশ্যনটো ইমান স্পীডত হয় যে সেইটো মানে এটা নিশাতে মানে বহুতখিনি দূৰলৈ গুচি যায়। তো সেইকাৰণে যিখিনি নদী বিটিআৰ অঞ্চলত আছে, সংকোচৰ পৰা লৈ পেলাই ধনশ্ৰীলৈকে, গলন্দিলৈকে বহুত নদীয়ে মানে এইবাৰ বহুত বেছিকৈ ইৰোশ্যন কৰিছে। তো ইয়াৰ কাৰণে আমাৰ এটা চিন্তনীয় বিষয়, কিন্তু ইয়াত হাৰ মানাৰ কোনো কথা নাই। আমি ইয়াত মোকাবিলা কৰিম আৰু যিখিনি বিনিময়ত যাতে সেইটো প্ৰটেক্ট কৰিব পৰা যায় ইয়াৰ কাৰণে কাম কৰিম। কোৱা মানুহবিলাকতো ক'বই ভাই, কোৱা মানুহজন ক'ত ক'ত গৈছে সুধি চাওক। যোনে কৈছে কক বকাও মানুহবিলাকক আপুনি সুধি চাওক, সি যদি ক'ৰবাত এমুঠি চাউল দিছে, ক'ৰবাত যাই পেলাই গাঁৱৰ মানুহক যদি সহায় কৰিছে, কাৰোবাৰ গৰুহাল যদি টানি আনি ওলাই দিছে, সেই মানুহবিলাক সোধক। আজিকালি সেই কালচাৰটো মানে শোভা নাপায়। আজি চব মানুহ ওলাই আহিছে, হেল্প কৰিছে, কোনোবা চাউল দিছে, কোনোবা চব্জি দিছে, কোনোবা 5 কেজি আলু লৈ হ'লেও দিছে মানুহবিলাকক বানপানীৰ সময়ত। আৰু সেই সময়ত তেখেতসকলে এইবিলাক কথা ক'বলৈ ক'ত সময় পায়? তো সেইকাৰণে কোৱা মানুহবিলাক কৈ থাকিব। আজি আমি চৰকাৰত আছোঁ, চৰকাৰত নোহোৱা সময়তো কাম কৰি আছিলোঁ। 2000 চনত যেতিয়া বানপানী হৈছিলে সেই সময়ত মানে প্ৰায় 2 মাহ কাম কৰিছোঁ। ইয়াতে খুব অভাৱনীয়ভাৱে বৰষুণ হয়, যিহেতু গোটেই পানীখিনি ভূটানৰ পৰা নামি আহে। ভূটানৰ গোটেই ভূটানখনৰ পৰা আমাৰ অসমলৈকে 8খন বা 10খন নদীয়েদি নামি আহে। আমি আইত দেখিছোঁ, বেকিত দেখিছোঁ, পাগলা দিয়া এনেকৈ। গতিকে যিহেতু পানীখিনি গোট খাই 5খন বা 6খন নদীয়েৰে নামি আহে, বেছি পানী নামি আহে, গতিকে পানী ইয়াতে কেতিয়াবা অসম্ভৱ ধৰণে উঠি যায়। কালি আমি য'ত আছোঁ ইয়াৰ পৰা 4 ফুট মান ওখত পানী আছিলে, আজি ডাউন হৈ গ'ল। ৰাতিপুৱা 4 ফুট 5 ফুট ওপৰত গুচি যায়, ৰাতিপুৱা আবেলি ডাউন হৈ যায়। গতিকে ইয়াতে খুব চিৰিয়াছলি কাম কৰিব লাগে। আমি কাম কৰি আছোঁ, আমাৰ ইয়াতে B টাইপ জেম্বো বেগ দি আমি প্ৰটেকশ্যন কৰি আছোঁ। ইমিডিয়েট আৰু বেগ পঠোৱাৰ ব্যৱস্থা কৰিম। মই যিমানখিনি পাৰোঁ বিটিআৰবাসীক ক'ব খোজোঁ, আমি এই অঞ্চলৰ কাৰণে যোৱাবাৰো কৰিছোঁ, এইবাৰো কৰিছোঁ। ইয়াতে আমাৰ এগৰাকী EM আছে BTCৰ গৌতম দাস, তেখেত থাকিয়ে লৈছে।
তেখেতে আমাৰ লগত যোগাযোগত আছে, গোটেই দায়িত্বখিনি লৈ কৰি আছে। ভৱিষ্যতেও কাম কৰিম। অলপ আগত প্ৰমোদ বড়ো ডাঙৰীয়াও আহিছে, যোৱাকালি ইয়াতে ৰঞ্জিত দাস ডাঙৰীয়া আহিছে, আজি মই আহিছোঁ। মানে আমি বিটিআৰবাসীৰ লগত আছোঁ, বিপদত তেখেতলোকৰ লগত ভাল দিনতো আছোঁ, বেয়া দিনতো আছোঁ, সদায় থাকিম আৰু কাম কৰিম। অলপ সময় দিয়ক, কৰি আছোঁ। এই বেকী নদীত প্ৰায় 150 কোটি টকা এবাৰ টেণ্ডাৰ হৈ গ'ল, আৰু য'ত এইটো জেগাত আছোঁ এলেংমাৰী, তাতো আমাৰ প্ৰায় 5 কোটি টকাৰ প্ৰটেকশ্যনৰ কাম চেংচন হৈ আছে। গতিকে নৱেম্বৰৰ পৰা আমি ফুল প্ৰটেকশ্যন আৰম্ভ কৰিম, পাৰ্মানেণ্ট প্ৰটেকশ্যন।